নমস্কাৰ আপোনালোক সকলো ভালে আছে নহয় ঈশ্বৰে আপোনালোক সকলোকে ভালে ৰাখক এতিয়া কৌতুক শুনক মানে কি দুটা লৰাই খুব ফাঁকি কথা কৈছে এটাই কৈছে ঐ আমাৰ ফালে কিমান ঠাণ্ডা গম পাইছ নাই বোলে কিমান ঠাণ্ডা ৰাতিপুৱা টিউবেলত পানী নোলাই নহয় সব বৰফ হৈ থাকে আকৌ টিউবেলৰ তললে খানি গৈ থাকোঁ গৈ তলত জুই দি দিওঁ ডাঙৰকৈ জুই দি দিওঁ পানীবোৰ গলে তেতিয়া ওপৰত টিউবেল মাৰিলে পানী ওলায় তেতিয়া ইটোৱে কৈছে আমাৰ ফালে কিমান ঠাণ্ডা গম পাইছ নাই বোলে কিমান ঠাণ্ডা আমি যে ৰাতি ভাত পানী খাই শুই থাকোঁ ৰাতিপুৱা আমাৰ পাচাব নহয় নহয় আকৌ পেন চোলা সব খুলি লেংটা হৈ ৰ'দত বহুত দেৰি বহিব লাগে তেতিয়াহে পাচাব ওলায় এতিয়া দ্বিতীয়টো শুনক দুটা লৰাই কথা পাতি থাকোঁতে এটাই এটাক এক চৰ মাৰি দিলে তেতিয়া সিটোৱে সুধিছে তই সঁচাকৈ চৰ মাৰিছ নে ধেমালিত মাৰিছ বোলে সঁচাকৈ মাৰিছ যদি ঠিক আছে মই আকৌ ধেমালি ভাল নাপাওঁ দেই